নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আছামিজ মটিভেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰোঁ চবেই ভালে আছে। আজি মই এটা নতুন বিষয়ৰ ওপৰত কথা পাতিবলৈ আহিছোঁ। আপুনি জানেনে জীৱন মানে কি, জীৱনৰ অৰ্থ কি? তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি জানেনে ছাতিয়ে বৰষুণ ৰখাব নোৱাৰে, কিন্তু বৰষুণত থিয় হোৱাৰ সাহস দিয়ে। সেইদৰে আত্মবিশ্বাসে সফল হোৱাত নিশ্চিত নকৰে, কিন্তু জীৱন যুঁজত যুঁজা প্ৰেৰণা দিয়ে। জোনবাই একোকে নকয়, কিন্তু ইয়াৰ উজ্জ্বলতাই পৰিচয় দিয়ে। সেইদৰে আপুনি একোকে নকওক, ভাল কাম কৰক, সেয়ে আপোনাৰ পৰিচয় দিব। যাৰ নীতি ভাল তেওঁ সদায় উন্নতি হ'ব। মই ভাল সেইটো আত্মবিশ্বাস, কিন্তু কেৱল মই ভাল সেইটো অহংকাৰ। মানুহে কয় ভাল কাম কৰক, কিন্তু মানুহে এইটো কেতিয়াও নিবিচাৰে যে তেওঁতকৈ ভাল কৰক। দুই হাতেৰে হাজাৰজন মানুহক মাৰিব নোৱাৰি, কিন্তু দুহাত জোৰ কৰি লাখ মানুহৰ মন জিকিব পাৰি। মানুহে আপোনাৰ ওচৰত তিনিটা কাৰণত আহে। 1 নম্বৰ ভাৱত, 2 নম্বৰ অভাৱত, 3 নম্বৰ প্ৰভাৱত। যদি ভাৱত আহে তেওঁক মৰম কৰক, যদি অভাৱত আহে তেওঁক আপুনি সহায় কৰক, যদি প্ৰভাৱত আহে তেতিয়া সুখী হওক যে ভগৱানে আপোনাক ইমান শক্তি দিছে। জীৱনত খালী পেটে আৰু খালী জেপে যিখিনি শিকায় সেয়া কোনো বিশ্ববিদ্যালয়ে শিকাব নোৱাৰে। জীৱনত কাৰোবাক সহায় কৰাৰ সুবিধা পালে নিশ্চয় কৰক, কাৰণ এই সুযোগ বহুত কম মানুহে পায়। পৃথিৱীত জীৱৰ ভিতৰত কেৱল মানুহেই টকা উপাৰ্জন কৰে, কিন্তু কোনো জীৱ ভোকত নমৰে আৰু মানুহৰ কাহানিও পেট নভৰে। গাড়ীখনে এইটো নাজানে কিমান জোৰেৰে গৈ আছে, গাড়ীখনে কেৱল ড্ৰাইভাৰে দিয়া এক্সেলেটৰ জোৰেৰেহে গৈ আছে। সেয়ে আপোনাৰ জীৱনত যদি কেতিয়াবা কষ্ট আহিছে, তেতিয়া ভাবক যে ভগৱানে আপোনাক জিকাব বিচাৰিছে। প্ৰত্যেকৰে শুনক আৰু প্ৰত্যেকৰ পৰা শিকক, কাৰণ প্ৰত্যেকে সকলো নাজানে, কিন্তু প্ৰত্যেকে কিবা নহয় কিবা জানে। সম্পৰ্ক যদি মনৰ মিলনেৰে তেতিয়া ছিঙা অসম্ভৱ, কিন্তু যদি স্বাৰ্থপৰ হয় সেয়া দীৰ্ঘস্থায়ী হোৱাটো অসম্ভৱ। আপোনাৰ সৰলতাক যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে, সেয়া তেওঁৰ সমস্যা। শ্ৰদ্ধাই জীৱন দিয়ে, নম্ৰতাই মান দিয়ে আৰু যোগ্যতাই স্থান দিয়ে। আৰু তিনিওটা একেলগে হয় তেতিয়া মানুহক সকলোৱে সন্মান দিয়ে। আপুনি এডাল মমবাতি হওক, কিয়নো মমবাতিক সদায় অন্ধকাৰতহে বিচাৰে মানুহ। জীৱনৰ অৰ্থ কি তাৰ দীঘল বৰ্ণনা দিবলৈ মোৰ শব্দ নাই। বন্ধুসকল, আজিলৈ মোৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদিহে আপোনালোকক ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই, টেক কেয়াৰ।